হই ইন্টারভিউ দিলি ইণ্টাৰভিউ দিলোঁ কেনে হল বেয়া হোৱা নাই ভালেই হৈছে তই ক'ত পঢ়ছিলি মই এইফালে হাজোৰ এইফালে কৰিছিলোঁ তোৰ কেনে হ'ল মোৰ মোটামুটি আৰু চাচোন মই এটা বস্তু বুজি পোৱা নাই মানে আমাক ইণ্টাৰভিউ টাইমত ইমান চেক কৰিছে আনকি মোবাইলৰ নেটো বন্ধ কৰি দিছে তেনেস্থলত কেনেকৈ পিছদিনাখন এই পেপাৰখন মানে কি অনলাইন আহি গ'ল একদম ইটোৰ কাৰণে মাথা বেয়া হৈ আছে আচৰিত মানে কি এনেকুৱা চিষ্টেম কৰিছে বহুতে ভাবিছে বহুত টাপ হৈছে কিন্তু পিছদিনাখনে তোৰ নেটত ওলাই গৈছে পেপাৰখনে এজ এ টিজ ওলাই গৈছে এইটো কেনেকৈ হ'ল চৰকাৰেতো বহুত টাফো কৰিছে এনেকুৱা চিষ্টেম কৰিছে আনকি এডমিটখনত বাহিৰে একো নিবও দিয়া নাই তাকে ভাবি আছো তাৰপিছতো এনেকুৱা কেনেকৈ হ'ল মোৰ হিচাপত এইটো তদন্ত কৰিব লাগে কাৰণ আমি বহুতেই চাকৰি পোৱা নাই চাকৰিৰ পিছত লাগি আছোঁ সেইটো সঁচা কথা কিন্তু এনেকুৱা কিছুমান আছে থাৰ্ড গ্ৰেডত চাকৰি পোৱা নাই ফ'ৰ্থ গ্ৰেডত পাইছে এইবাৰ আকৌ ফ'ৰ্থ গ্ৰেডৰ পৰা থাৰ্ড গ্ৰেডলৈ মানে থাৰ্ড গ্ৰেডত পালে ফ'ৰ্থ গ্ৰেডৰ চাকৰিটো তেওঁ বাদ দিব থাৰ্ড গ্ৰেডৰ চাকৰিটো ল'ব তেওঁ পোৱা ফ'ৰ্থ গ্ৰেডৰ চাকৰিটোতো যোনে এপ্লাই কৰিছিল কোনোবা এটাতো পালে হয় তেওঁ যদি ইচ্ছাই নাথাকে তো ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিব নালাগে সেইটোৱে আজিকালি কি কবি আৰু চবে বেছি বিচাৰে তো মই চৰকাৰক এটাই অনুৰোধ কৰোঁ মানে যিসকল পাৰ্টীয়ে ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিব তেওঁ যদি ডিগ্ৰী লেভেলৰ হয় তো তেওঁ ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিব দিব নালাগে এইবাৰ দিয়া নাই কিন্তু আগৰবিলাকে তেনেকুৱা হৈছে চাকৰি থকা ল'ৰা ছোৱালী মানে কি এইবাৰ থাৰ্ড গ্ৰেডত এপ্লাই কৰিছে তেওঁলোকক কিয় দিয়ে তেওঁলোকে যে এমপ্লয়াৰ হয় না এইটো মানে কি চৰকাৰক অনুৰোধ কৰিছোঁ মানে কি এইটো যাতে তদন্ত ভালদৰে কৰে কাৰণ নহ'লে নিবনুৱা সমস্যা কমি নাযায় বাঢ়ি যাব কাৰণ এজন প্ৰাৰ্থীয়ে দুটাকৈ চাকৰি ল'ব তো তেওঁৰ যিটোত সুবিধা হয় সেইটো ল'ব তেওঁ ৰিজেক্ট কৰি দিব তো তেওঁৰ পোষ্টটো এনেই গ'ল ন এবাৰ অলপমান নিয়মটো বেলেগ কৰিছে কিন্তু পেপাৰ আউট কৰিছে সেইবিলাক ভাল নালাগে অলপ মানে কি চৰকাৰে চাব লাগে সেইটোৱে আৰু চৰকাৰক অনুৰোধ বাকী ক'ত যাবি তই যাম মই অলপ এইফালে যাওঁ ঠিক আছে ঠিক আছে